স্কুল যাবৰ কাৰণে ৰেডি হৈছোঁ দেই। এফালে এখেতৰ কিবা এটা থাকি আহিলে আকৌ গাড়ী পৰা নামি গৈছে আনিবৰ কাৰণে আৰু খেল ধেমালি হৈ আছে। আজি সামৰণি দিন আপোনালোকক দেখুৱাম। আগৰ পৰা মই ভিডিঅ' কৰি ৰাখিছিলোঁ বাৰু, দেখাম, চাই থাকিব। আজি শেষ দিন আৰু এতিয়া স্কুল গৈ থাকোঁ, তেতিয়ালৈকে আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই লওক দেই। আৰু স্কুল গৈ পাই আপোনালোকক দেখাই আছে বাৰু আজিৰ দিনটো। আজিৰ পৰা আৰম্ভ হৈছে জাতীয় বিদ্যালয় ৰঙাজানৰ 2024-25 বৰ্ষৰ বাৰ্ষিক খেল ধেমালি আৰু এয়া প্ৰথমতে অধ্যক্ষ মহোদয়ে পতাকা উত্তোলন কাৰ্যসূচীৰে আজি আমাৰ খেলৰ শুভাৰম্ভণি কৰিব আৰু ইয়াৰ পাছত আৰু পৰ্যায়ক্ৰমে খেলবিলাক খেলাই যোৱা হ'ব। মানে ক শাখা, খ শাখা, গ শাখা আৰু একেবাৰে নিম্ন শাখাটো মানে ভাগ ভাগ কৰি লোৱা হৈছে আৰু তেনেকৈয়ে খেল খেলাই যোৱা হ'ব। আপোনালোকক বাৰু মই যি পাৰোঁ অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু ইহঁতৰ লগতো অলপ লাগি থাকিব লাগিব যে, সেইটো কাৰণে হয়তো বেছিকৈ দেখুৱাব নোৱাৰিব পাৰোঁ। কিন্তু চাই থাকিবচোন কি কিনো খেল হয়, কি খেলোৱা হয় খেল, মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে চাই থাকিব দেই। আৰু মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইফালে ছাত্ৰ ছাত্ৰীসকলক মানে আমাৰ যিহেতু স্কুলৰ যিখন ফ্ৰণ্টত খেলপথাৰ আছে সেইখন অলপ সৰু হয়, তাত নিম্ন শাখাৰ হৈ আছে খেল। আমি সেইকাৰণে উচ্চ শাখাৰখিনি মানে লৈ গৈ আছোঁ আমাৰ পিছফালে থকা মানে বিদ্যালয়ৰ পিছফালে থকা এখন খেলপথাৰলৈ। খেল খেলি আছে, আমি পুৰা বহি আছোঁ। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড লিখি আছোঁ দেই, দৌৰ হৈ আছে। আৰু এতিয়া ক, খ আৰু গ শাখাৰ 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰ দৌৰ শেষ হৈ গৈছে। আৰু এতিয়া আমাৰ খ শাখাৰ পৰা আছে ওজন দলীয় মানে ৱেট থ্ৰ' আছে আৰু সেয়াও দেখাম আপোনালোকক, চাব দেই। এইফালে খ শাখা আৰু গ শাখাৰ ওজন দলিওৱা খেল হৈ আছে। কিন্তু এটা কথা ভাল লাগিছে কি জানেনে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাৰক নোৱাৰক সকলোবিলাক আগবাঢ়ি আহিছে খেলিবৰ কাৰণে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু এইফালে আকৌ আমাৰ শিক্ষকসকলেও এবাৰ দলিয়াইছে দেই, মানে কিমান দূৰনো পাৰে, কোনে কিমান মানে চাইছে আৰু, কিন্তু ময়ো দলিয়াইছিলোঁ, চাওকচোন আপোনালোকে। Korea service. পাৰে পাৰে, চাইও বহুত দূৰ মাৰিলে।